নমস্কাৰ সকলোকে। তো দুৰ্গা পূজাৰ বজাৰ কৰিলোঁ। তো কি কিনিছোঁ আপোনালোকক দেখুৱাওঁ বুলি ভাবিলে এইযোৰ এযোৰ কাপোৰ, তাৰপিছত আৰু এইযোৰ মেখেলা চাদৰ। এইবাৰ মেখেলা চাদৰে লৈছোঁ বাৰু বেছিকৈ। তাৰপিছত আৰু এইযোৰ এযোৰ কেনেকুৱা লাগিছে কওকচোন। আৰু অকল মেখেলা চাদৰ পিন্ধিতো পূজা চাব যাব নোৱাৰি, সেইটো কাৰণে চুৰিদাৰ ল'লোঁ দুযোৰ। এইযোৰ এযোৰ চাওকচোন, পিংক কালাৰ হয় এইযোৰ। তাৰপিছত কুৰ্তিটো বাৰু বহুত ডাঙৰ, সৰু কৰি ল'ব লাগিব, বহুত ডাঙৰ হৈছে মোৰ তাত। তো অকণমান ফ'ৰ মাৰি ল'ব লাগিব, তাৰপিছতহে পিন্ধিব পাৰিম। তাৰপিছত আৰু লৈছোঁ এইযোৰ এযোৰ। এইযোৰো ডাঙৰ একেই, কাৰণ মোৰ চাইজৰ সেনেকৈ চুৰিদাৰবিলাক পোৱা নাযায় ইমান সৰু। যিমান মানে বিচাৰিলেও বহুত বিচাৰিছোঁ কিন্তু নাপালোঁ। তো সেইটো কাৰণে এইযোৰ এযোৰ কেনেকুৱা লাগিছে। মোৰ কিন্তু এইযোৰ বেছি ভাল লাগিছে সেইযোৰতকৈ। তো পিন্ধি আহোঁ বুলি ভাবিলোঁ। চাওকচোন ইমান ডাঙৰ হৈছে, মোৰ তাত বহুত ডাঙৰ হৈছে। মোৰ নিচিনা আৰু এটা মানে সোমাব পাৰিব আৰু চোলাটোত। তো খুবেই ভাল লাগিছে এইযোৰৰ। এইযোৰো বেয়া লগা নাই বাৰু, এইযোৰো ভাল লাগিছে, কিন্তু ইয়াতকৈ সেইযোৰ আৰু বেছি ভাল লাগিছে। আপোনালোকৰ কোনযোৰ ভাল লাগিছে জনাব দেই। তাৰপিছত এইখন হৈছে চুৰ্ণিখন লৈ কেতিয়াবা কিবা নিজকে বুঢ়া ছোৱালী যেন লাগিছে, আৰু সৰু কৰি ল'লে ভাল লাগিব। এইবাৰ মেখেলা চাদৰ, এইযোৰ এযোৰ মেখেলা চাদৰযোৰ আগতে যে দেখাইছোঁ, এইযোৰ পিন্ধি পেলাইও দেখালোঁ এবাৰ। এইযোৰ এযোৰ মোৰ কিন্তু খুব ভাল লাগিছে। আৰু এইযোৰ গ্ৰীণ কালাৰৰ, এনেকুৱা তাৰমানে মোৰ নাছিলে কাপোৰ, সেইকাৰণে এইযোৰো ল'লোঁ। আৰু হৈছে এইযোৰ এযোৰ। মই পিংক কালাৰটো খুবেই ভাল পাওঁ, মোৰ ফেভৰেট কালাৰ হয় পিংক কালাৰ। তো পিংক কালাৰৰ দুযোৰ লৈছোঁ, আৰু চেণ্ডেলো লৈছিলোঁ, সেইখিনি বাৰু নেদেখুৱালোঁ। তো আজিলৈ বাই বাই।